হে দোস্ত তো আহি পালোঁ ৰাজস্থানৰ পৰা আৰু আহি পাই এটা এৱাৰ্ডো পালোঁ ৰ'ব দেখাই দিছোঁ এইটো মষ্ট প্ৰমিচিং ইউটিউবাৰ অফ দ্য ইয়াৰ এইটো নিউজ 18 তৰফৰ পৰা দিছে আৰু ৰ'ব মই ভিডিঅ' দেখাই দি আছোঁ তাৰমানে আহিলোঁ না ৰাজস্থানত এনে অলপ চাই লওক এনেকৈ নিউজ 18 মাতিছিল মই গৈছিলোঁ ৰেডিচন ব্লু হোটেল গুৱাহাটীত থকা সোখন ব্লু হোটেল ৰেডিচন ব্লু আৰু ভিতৰত উৎকৃষ্ট নামৰ এই অনুষ্ঠানটো চলি আছিল অলপ দেৰি আছে শ্ব'টোৰ কাৰণে আৰু অলপমান টাইম আছে তো আমি ভালদৰে মুটি চুটি আহোঁ কাৰণ শ্ব'টোত বহিলে উঠি কাৰণ ষ্টেণ্ডাৰ্ড শ্ব' বহুত ডাঙৰ ডাঙৰ মানুহ আহিব বহুতক এৱাৰ্ড দিব মানে সেই উৎকৃষ্ট আৰু অসম চৰকাৰৰ মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদাও আহি পালে এখেতে চাগে এৱাৰ্ডটো দিব আৰু এখেতৰ হাতেৰে মানে দিয়া হ'ব আৰু এৱাৰ্ডটো এনেকুৱা যে ষ্টাৰ্টআপ অফ দ্য ইয়াৰ কাক দিছে বেষ্ট ষ্টাৰ্টআপ বা ফাষ্টেষ্ট গ্ৰ'য়িং কোম্পানী অফ দ্য ইয়াৰ কোনে পাইছে বা বেষ্ট চৰকাৰী চাকৰিয়াল গভমেণ্ট অফিচিয়েল অফ দ্য ইয়াৰ বা বেষ্ট এষ্ট্ৰলজাৰ অফ দ্য ইয়াৰ এনেকুৱা বেষ্ট খেতিয়ক অফ দ্য ইয়াৰ বা এনেকুৱা সেই আৰু এগ্ৰিকালচাৰৰ লগত জড়িত আৰু এইবাৰ মোৰটো কেনেকৈ দিব চাব ন সাধাৰণ যেন লগা এই দুটা শব্দ যুৱ চামৰ মন মগজুত প্ৰতিষ্ঠা কৰা অতি সম্ভাৱনাপূৰ্ণ এজন যুৱক আমাৰ দ্য মোষ্ট প্ৰমিচিং ইউটিউবাৰ অফ দ্য ইয়াৰ হে দোস্ত আহক ডিম্পু বড়ো আপোনাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ He is the most promising YouTuber of the year and he has his photos has been just increasing. He is Dimpu Borua. What has been up to free? What have I get? You know what? I'm already sure videos like YouTubers কোনে মিছ নকৰে unique way খুব সহজ সৰল ভাষাৰে উপস্থাপন কৰা যি পদ্ধতি বিষয় লিখা আটাইতকৈ ফাইনেলি পাই গ'লোঁ মই এৱাৰ্ড চাওক কি লেখা আছে মষ্ট প্ৰমিচিং ইউটিউবাৰ অফ দ্য ইয়াৰ চাওক তো এনেকুৱা এৱাৰ্ড এইটো জীৱনৰ মোৰ ফাৰ্ষ্ট আৰু মষ্ট প্ৰমিচিং ইউটিউবাৰ বাপৰে কিবা এটা খাব লাগে যাব লাগে মই যৌ কিবা খাব দিব খাই পেলাই ঘৰত যাওঁ এয়া চাওক আৰু বম খানা দেখি সঁচাকৈ মিনময় চকু কপালত উঠিছে এয়া চাওক চকু গৈ পিনে কপালত এইটোৱে আছিল কাহিনী এইটোৰ মানে কিমান প্ৰমিচিং নাজানো বাৰু কিন্তু প্ৰমিচ কৰিছোঁ আপোনালোকে যে ছাপোৰ্ট দি যায় ভাল ভাল ভিডিঅ' বনাই যাব